ধুনীয়া জীৱন এটা উদযাপন কৰিব যোৱাৰ আগতে আমি জানিব লাগিব ধুনীয়া জীৱন মানেনো কি। ধুনীয়া জীৱন মানে হৈছে এটা শান্তিৰ জীৱন য'ত মাথো সুখ আছে। টেনশ্যন নাই বুলিতো ক'ব নোৱাৰি, কিন্তু য'ত টেনশ্যন কম আছে আৰু যিটো লাইফত কান্দোনতকৈ হাঁহি বেছি। গতিকে এনেকুৱা এটা লাইফ আমি কেনেকৈনো পাব পাৰোঁ? সম্ভৱনে এনেকুৱা এটা লাইফ পাবলৈ? এনেকুৱা সুখৰ জীৱন এটা পাবলৈ একেবাৰে টান নহয়, যদিহে আজি মই ক'বলৈ ওলোৱা টিপছকেইটা ফ'ল' কৰিব পৰা। ফাৰ্ষ্ট টিপটো হৈছে নেগেটিভ মাইণ্ডৰ মানুহৰ পৰা সদায় দূৰত থকা। আইনষ্টাইনে এইখিনিতে এটা খুব ভাল কথা কৈ থৈ গৈছে। এলবাৰ্ট আইনষ্টাইনে কৈছে, অলৱেজ ষ্টে এৱে ফ্ৰম নেগেটিভ পিপল, দে হেভ এ প্ৰব্লেম ফৰ এভৰি চলিউশ্যন। তুমি যদি নেগেটিভ মাইণ্ডেড মানুহৰ লগত বেছিকৈ থাকা, তেতিয়াহ'লে তোমাক সমস্যাই চাৰিওফালৰ পৰা আগুৰি ধৰিব আৰু তুমি সমাধান নাপাবা। নেগেটিভ মাইণ্ডেড মানুহে সদায় প্ৰত্যেকটো কথাৰ নেগেটিভ বস্তুৱে চায়। আৰু আমি জীৱনত সুখী হ'বলৈ পজিটিভ হোৱাটো খুবেই দৰকাৰী। পজিটিভ মাইণ্ডে মানুহক সদায় হেপী ৰাখিব পাৰে। গতিকে তুমিও যদি তোমাৰ লাইফটো ধুনীয়াকৈ উদযাপন কৰিব বিচাৰিছা, তেন্তে হ'লে নেগেটিভ মানুহৰ পৰা সদায় দূৰতে থাকিবা। দ্বিতীয় টিপছটো হ'ল নিজৰ প্ৰব্লেম, নিজৰ যিবিলাক সমস্যা থাকে সেইবিলাক আনৰ লগত বেছিকৈ কৈ নুফুৰিবা। কাৰণ কি জানা, আমাৰ প্ৰত্যেকটো প্ৰব্লেমৰ চলিউশ্যন আমাৰ লগতে থাকে, মাথো আমি বিচাৰিব জানিব লাগে। তুমি যদি আনৰ লগত এনি টাইম নিজৰ প্ৰব্লেম কৈ থাকা, তেতিয়াহ'লে আধা ব'ৰ হয়তো তোমাৰ পৰা পলোৱা ষ্টাৰ্ট কৰিব আৰু আধা তোমাৰ প্ৰব্লেমটো বেলেগৰ আগত কৈ সেইটোত হাঁহিৰে এটা নতুন সুৰাগ উঠাব চাব। গতিকে তুমি নিজৰ প্ৰব্লেম আনৰ লগত কৈ ফুৰাতকৈ নিজে সমাধান কৰিব চোৱা। আৰু যদি নিজে সমাধান বিচাৰি নোপোৱা, তেতিয়া এনেকুৱা এজন বিশ্বাসী মানুহক কোৱা, যিজনক তুমি সঁচাকৈ খুব বেছি বিশ্বাস কৰিব পাৰা, যিজনে তোমাক সহায় কৰিব বুলি তোমাৰ বিশ্বাস আছে। গতিকে নিজৰ প্ৰব্লেম আনৰ লগত কৈ ফুৰাটো কমাই দিয়া। 3 নম্বৰ টিপছটো লাইফত সদায় মনত ৰাখিবা, মানুহক কেতিয়াও উপযাচি উপকাৰ নকৰিবা। উপযাচি উপকাৰ কৰাই নহয়, তুমি উপযাচি উপদেশো নিদিবা। কাৰণ উপযাচি কৰা উপকাৰ কাৰো মানুহৰ মনত নাথাকে। উপযাচি কৰা উপকাৰৰ কোনো মূল্যই নাই, মানুহে দিবই নাজানে। গতিকে উপযাচি কাৰো উপকাৰ কৰিবই নাযাবা। তোমাৰ পৰা যদি কোনোবাই উপকাৰ বিচাৰিছে, তেতিয়াহ'লে নিশ্চয়কৈ কৰা। কিন্তু যদি বিচৰা নাই, তুমি উপযাচি মই কৰিম, মই এইখিনিত তোমাক হেল্প কৰিম, এনেকৈ কেতিয়াও কাকো উপযাচি ক'ব নাযাবা। কাৰণ সেই উপযাচি কৰা উপকাৰটো কোনোতো মনত নাৰাখে, সেইটো বেলেগ কথা। কিন্তু লগতে পিছত যদি তুমি কেতিয়াবা তেওঁৰ উপকাৰ কৰিব নোৱাৰা তেওঁক সোধাত, তেতিয়াহ'লে তোমাক ইমানেই বেয়া পাব যে তুমি যে এটা টাইমত তেওঁক হেল্প কৰিছিলা, সেইটো এবাৰলৈ মনত নকৰে। গতিকে এইটো সদায় মনত ৰাখিবা, উপযাচি কাৰো কেতিয়াও উপকাৰ নকৰিবা। লাগিলে সেইটো সৰু উপকাৰ হওক, লাগিলে সেইটো ডাঙৰ উপকাৰ হওক। এটা কথা আছেই নহয়, উপকাৰীক অজগৰে খায়। গতিকে এইটো সদায় টিপছ ফ'ল' কৰিবা যদি জীৱনত তুমি হেপী থাকিব বিচাৰিছা। 4 নম্বৰ টিপছটো হ'ল, তুমি আনৰ পৰা যেনেকুৱা ব্যৱহাৰ আশা কৰা, তেনেকুৱা ব্যৱহাৰ আনৰ লগত কৰা আৰম্ভ কৰা। এনেকুৱা কৰিলে কি হ'ব, তুমি আনৰ মুখত হাঁহি আনিব পাৰিবা, আৰু আনৰ মুখত হাঁহি আনিব পাৰিছা মানে তুমি জীৱনত সফল হৈছা। 5 নম্বৰ কথাটো হ'ল, জীৱনটো যদি উদযাপন কৰিব বিচাৰিছা, তুমি বিজি থাকা। বিজি থাকা মানে এইটো নহয় যে তুমি খুব ডাঙৰ কাম কৰিব লাগিব, তুমি বহুত কাম কৰিব লাগিব, এনেকুৱা নহয়। বিজি থাকা, মেণ্টেলি বিজি থাকা মানে এনেকুৱা হয় যে আমি যেতিয়া বিজি নাথাকোঁ, মানুহজন এনেই বহি থাকোঁ, তেতিয়া আমাৰ ডিপ্ৰেশ্যন বাঢ়ে, আমাৰ এনজাইটি বাঢ়ে। গতিকে এনেই বহি নাথাকিবা। এনেই আছোঁ এই কথাটো যাতে কেতিয়াও নহয়। বিজি থাকা, ঘৰৰ কিছুমান কামত বিজি থাকিব পাৰা, সৰু সুৰা যিকোনো কামত তুমি বিজি থাকিব পাৰা। যদি পঢ়ি ভাল পোৱা, কিতাপ পঢ়ি বিজি থাকা। যদি মিউজিক ভাল পোৱা, মিউজিক প্লে' কৰি বিজি থাকা। মুঠতে বিজি থাকা, যিটো কামত তুমি এনে ক'ব লগা নহয় যে মই এনেই আছোঁ। আৰু এতিয়া লাষ্টত মই এনেকুৱা 2টা টিপছ দিম, এই 2টা টিপছ যদি ফ'ল' কৰিব পৰা, তোমাৰ জীৱনটো উদযাপন কৰিবলৈ তোমাক কোনো ৰখাব নোৱাৰে। ফাৰ্ষ্ট কথা, ভাবিব পাৰিব লাগিব যি হৈছে ভালেই হৈছে, যি হ'ব গৈ আছে সেইটো ভালৰ কাৰণেই হ'ব। ভবাটো টান যদিও এবাৰ যদি ভাবিব পৰা, তেতিয়াহ'লে তোমাৰ লাইফটো কেতিয়াও এনেকুৱা নালাগিব যে মোৰ লগতহে কিয়, মোৰহে কিয় প্ৰব্লেম হয়। কেতিয়াও এইটো ফিল নহ'বই তোমাৰ, আৰু হাঁহি হাঁহি দিনবিলাক পাৰ কৰিব পাৰিবা। নেক্সট টিপটো হ'ল, নিজৰ লাইফত অহা প্ৰব্লেমবিলাকক টাস্ক বুলি ধৰা। যেনেকৈ আমি কেতিয়াবা গেম খেলিলে আমাৰ আগত টাস্ক থাকে যে ইমান টাইমত আমি এইখিনি বস্তু কমপ্লিট কৰিব লাগিব। ঠিক তেনেকৈ তোমাৰ লাইফৰ প্ৰব্লেমবিলাকক যদি এবাৰ টাস্ক বুলি ধৰি
এজ এ গেম তুমি প্লে কৰিব পৰা তেতিয়াহ'লে তোমাৰ লাইফৰ প্ৰব্লেমবিলাক তুমি এনজয় কৰিব ল'বা কথাটো ক'বলৈ সহজ কিন্তু কৰিবলৈ হয়তো টান কিন্তু যদি এবাৰ কৰিব পৰা তেন্তে তোমাৰ লাইফটো উদযাপন কৰাৰ পৰা তোমাক কোনো ৰখাব নোৱাৰে কাৰণ লাইফত অহা প্ৰত্যেকটো প্ৰব্লেম তুমি সলভ কৰিব চাওঁতে এনেকুৱা লাগিব যে আচ্ছা ঠিক আছে এইটো মোৰ টাস্ক হয় এইটো মই কৰিবই লাগিব লাইফত কাৰণ সকলোৰে প্ৰব্লেম আহে আৰু প্ৰব্লেম অহাটো স্বাভাৱিক আহিবই সেইটোক তুমি টেনশ্যন হিচাপে নলয় এটা টাস্ক হিচাপে লৈ সেইটো যদি সলভ কৰিব চোৱা তোমাৰ প্ৰব্লেমৰ খুব জলদি সমাধান হ'ব আৰু তুমিও লাইফটো এটা এনজয় কৰি আগুৱাই গৈ থাকিব পাৰিবা গতিকে ওপৰত মই যিমান টিপছ ক'লোঁ গোটেইকেইটা যদি ফ'ল' কৰিব পৰা তেতিয়াহ'লে তুমিও তোমাৰ লাইফটো খুব ধুনীয়াকৈ চলাই নিব পাৰিবা আৰু এটা সুখী জীৱন উদযাপন কৰিব পাৰিবা লাষ্টত সদায় কোৱাৰ দৰে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা ক'ব লগা আছে কিবা সুধিবলগীয়া আছে বা মনৰ কথা ক'ব বিচাৰা তেন্তে মোক তলত কমেণ্ট কৰিবা থেংক ইউ